নমস্কাৰ মই বিজয় আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মই ভাল আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজত মই আহিছোঁ বিজয় তো আজি ভিডিঅ' কি হ'ব আপোনালোকে থাম্বনেল চাই নিশ্চয় গম পাব তো প্লিজ মোৰ ভিডিঅ'বিলাক স্কিপ নকৰাকৈ পুৰা ভিডিঅ'টো আপোনালোকে চাব যদি ভিডিঅ'বিলাক চোৱাৰ পিছত ভাল লাগে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ ভিডিঅ'ত এতিয়ালৈকে চোৱাৰ পিছতো মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আজি মই এটা ফ্ৰেণ্ডৰ ঘৰত আহিছোঁ ক'বলৈ গ'লে নাতি হয় ফ্ৰেণ্ডৰ ঘৰত তো সিহঁতৰ ঘৰতে আজি অলপমান হাঁহ দি পাৰ্টি কৰি আছে বেয়া একো চিন্তা কৰিব নালাগে হাঁহৰ ৰুটি এইবিলাকে আৰু ঘৰৰ চব মিলি আছে দুইফালে দুজনে হাত লগাইছে দুজনে বিন্দাছ চাফা কৰি আছে হাঁহ মজাৰ হাঁহ আজি কাৰিকৰী দুজন আতিছ আৰু আতুল গাইছ চাওক পুৰা চোলাত বহাই দিছে হাঁহক চাওক গাইছ হাঁহ খাবলৈ গ'লে বহুত কষ্ট কৰিব লাগে হাঁহত বহুত কাৰিকৰী এই যে কারিগর আজি নতুন কারিগর ওই যাও দিস না পাঁচটা টাকা পড়া লাগে আজি আমি হাও খাম গাইস সব কারিগরি সব গাইস কারিগরি সব এই দীপুশীল এই আতিশীল মজা করি আগে নিয়ে যান তেল তেল গাইস সব কিমান যে তেল ওলাই আছে গামলাটা দিয়া ই বিরাট মুখ ধরে গামলাটা পাই হাঁহৰ মাংস খাবলৈ গ'লে বহুত কষ্ট কৰিব লাগে যিমান কষ্ট কৰিব সিমানে টেষ্ট তেল ওলাই গৈছে তেল গাইছ চাওক আমাৰ শৰীৰটো চাওক হাঁহটো পুৰা তেল ওলাই গৈছে গাইছ চাওক এই নিমখ দিয়া হ'ল এইটো মানে পৰিষ্কাৰ কৰাৰ কাৰণে নিমখটো দিলে বীজাণুটো কমপ্লিট ক্লিয়াৰ হৈ যায় এনেকৈ কৰিলে পৰা গন্ধটা যাব উঠি ন চুলাত দিয়া হৈছে চুলাৰ কাৰণে অলপ ক'লা হৈছে এই ক'লাবিলাক উঠি যাব মোটামুটি 1.5 কেজিমান হ'ব মাংস পুৰা তেল হৈছে হাঁহতে কালাৰটো চেঞ্জৰ কাৰণে বঢ়িয়াকৈ ধুব লাগিব বঢ়িয়াকৈ ধুব লাগিব গাইছ চাওক কিমান ডাঙৰ হাঁহটো আজি আমি হাঁহ খাম আজি হাঁহৰ পাৰ্টি হ'ব আজি হাঁহৰ পাৰ্টি চাওক কাৰিকৰী ৰাতুল চিল হাঁহ কাটি আছে গাইছ আৰু লগত ডিফু আছে ইয়াত ধোৱা পাখলাৰ কাৰণে ডিফু কাটি আছে হাঁহটো চিষ্টেম চাওক তাই পুৰা এক্সপাৰ্ট হাঁহ কাটাৰ মানে ৰাতুল এইবিলাক মানে বিৰাট জানে বিৰাট এক্সপাৰ্ট এইবিলাকত পুৰা এক্সপাৰ্ট এই যে লগত এজন আছে ধোৱা পাখলা কৰাৰ কাৰণে এই যে দীপুশীল গাইছ চাওক পুৰা তেল হৈছে হাঁহত কাটিং ই যে ইমান কাটিং জানে ন ডেঞ্জাৰ কাটিং জানে চাওক হাঁহটোত ইমান তেল হৈছে চাওক গাইছ এই যে চাওক খাচীত যেনেকুৱা তেল থাকে ঠিক তেনেকুৱা কালাৰ চাওক এই যে এইটো কিবা বুলি কয় গিজাৰ্ড এইটো খাই কেনে বহুত ভাল লাগে চবেই এইটো ভাল পায় লগতে আছে লিভাৰ
কোনে কেনেকৈ হাঁহ খায় গম নাপাওঁ লেজৰ ওপৰত এই তাৰ দুটা কেপচুল বুলি কয় এই যে দুটা চাওক গাইছ ভালকৈ আপোনাক জুম কৰি দেখাই দি আছোঁ এবাৰ বস্তুটো ধৰিলে ভাল হ'ব নেকি দেখাৰ কাৰণে এই যে দুটা বস্তু এই দুটা ফেলাই দিব লাগে এই দুটা পয়জন হয় হাঁহৰ চুলাই বিৰাট পয়জন হয় এইটো কিছু না পাহনা জোরে ফাটানো কয় না রে আর হবে না অলরেডি মানে মছলা ইয়াত কি এড কৰিছে সেইটো ভিডিঅ' দেখাব নোৱাৰিলোঁ তো তাৰ কাৰণে প্লিজ মই খুবেই দুখিত আজি আমি হাঁহ খাম কোমোৰা দি গাইছ চাওক এই যে কোমোৰাটো এইটো পূৰা বইল কৰি পূৰা ভাজি লৈছে অলৰেডি এটা ৰুটি পেলা হৈ গ'ল এইটো মোৰ দিদি হয় বাইদেউ হয় এই চাওক বাইদেউ চাওক বাইদেউ হয় মোৰ বাইদেউ ৰুটি বনাই ৰুটি বেলি আছে গাইছ চাওক এই চাওক কেনেকৈ ৰুটি বেলে আমাৰ বাইদেউ ৰুটি বেলি আছে ৰুটিবিলাক চাওক এই যে আপুনি বোলে আপোনালোকে যে তামোল খায় তামোল এই তামোলৰ যে পাতবিলাক যে আছে এইবিলাক শুকোৱা এইবিলাকে দি জোৰা জ্বলাইছে ইমান ধুনীয়া ৰুটি বনাই আছে গাইছ চাওক কালাৰটো চাওক হাঁহৰ মাংস কোমোৰা দি ভাগিনা হয় এইটো ভাগিনা আমাৰ টেষ্ট কৰি আছে গাইছ চাওক চাওক গাইছ কিমান ধুনীয়া কালাৰ পুৰা একদম কোমোৰাৰ লগত হাঁহ কোমোৰা দি হাঁহৰ মাংস ইমান টেষ্টি গাইছ কালাৰ চাওক গাইছ কালাৰ চাওক পুৰা একদম পুৰা কালাৰিং ৰুটি আৰু মাংস গাইছ এইটো চাওক মোৰ হাঁহৰ মূৰ আমি দুজনে ভগাই খাম ৰাতুল আৰু মই গাইছ লেগ পিচ গাইছ চাওক সৰু লেগ পিচ